এইখনো কি কৈছ কি দেখল মেকআপ কলগেট এইজন বুঢ়া শিল্পী এই ডাইৰেক্টৰ এওঁই হৰবে হৰবা এওঁই হৰবে হৰবা এইটো মাহ দিছে এওঁ কাম অশেষ ধন্যবাদ এওঁ অবিহনে আমি মানে এইবিলাক কাম কৰিব নোৱাৰোঁ সম্ভৱেই নহয় বেছিকৈ নহয় এইটো সত্য সত্য এজন মানে বহুত দূৰৰ পৰা মাতি অনা হৈছে বৃদ্ধটো বৃদ্ধ এইটো একেটা কৰিছে পেনটো ফাটি গলো পেঞ্চিল ফাটি পাণ্ডৱনে গোটেইটো ফাটি চাটাই কৰি আছো দাড়ি 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 ফোনত কথা পাতি অঁ ঠিক আছে সেইটো এই ৰ'ব ৰ'ব হৰ্ণটোতে বলকটো পৰিছে আজি প্ৰথমে আমি ফুকন ডাকঘৰ প্ৰবীণ দা কি কৰি আছিলে না না ডাইলগ কৈ দিয়ক মিলা নাই চাউণ্ড মিলা নাই নাযাওঁতে কোৱাৰ পিছত দিম থাকে কৈ দিয়ক আপুনি কৈ দিয়ক নাযাওঁ দেই নাযাওঁ দেই ৰবা যায় নেকি চাহ একাপ খাই যাওক যায় নেকি চাহকাপ খাই যাওঁ চাহ একাপ খাই যাওক চাহ টাটা দি দিয়া টাটা চাৰক টাটা দি দিয়া টাটা 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 দি দিয়া মানে টাটা একেলগে আহি আছে ন ঠিক আছে প্ৰথমতে তোমাৰ মাছটো পেলাই দিম কি লিংলাং যাওক এই যা অশান্তি কৈ যা প্ৰায়কেইটা শ্বট শেষ হ'লগৈ ৰাজকী আছে এতিয়া নেক্সট শ্বটৰ কাৰণে যাওঁ আছে এগৰাকীয়ে গানো গাব
মাষ্টৰৰ ছাত্ৰী দুগৰাকীয়ে নাচিব এগৰাকীয়ে গানো গাব ঐ নাই বজা নাই বজা চাওক চাওক কানেকশ্যনটো ছিগি আছে তোমালোক একেচোতে খুলিব একেচোতে দুখন দৰ্জা একেলগে একদম একেলগে মানে একেলগে সমান সমান হাত দুইখন সমানকে লৈ লওক হাতখন লৈয়ে লওক সমানকে এই অভাজনে তোমালোকক কিদৰে সহায় কৰিব পাৰো মানে দলে চলে ঠিক হৈ আছে এইটো ভাল আছে একেবাৰে আপোনাৰ অনুষ্টুপীয়া আমি মানে মালা এডাল আৰু বন্তি এখন জ্বলাম বুলি ভাবিছোঁ পিঠাই দিম ঠিক আছে ৰিপুণ্ডা বেগ আহক আহক মানুহ নাই ইয়াত অ মাষ্টৰ দা এই বৰ দেৰি কৰেহে আপুনি ঐ আমি এতিয়া চিনেমাও নহয় চিনেমাও কৰিম চিনেমাও কৰিম চিনেমা হেই চিনেমাও কৰিম চিনেমা কৰিবা ওলাই দিব নি তাইক ওলাই দিলে ভাল হ'ব বৈ বৈ আহা তোমালোকে মোক বন্তি প্ৰজ্বলন কৰিবলৈ মাতিছা ভাল পাইছো কিন্তু দুখ ক'ত লাগিছে জানা আৰু এই গধুৰ দায়িত্ব তোমালোকৰ ওপৰত আচ্ছা এইটো এতিয়া তুমি কোৱা মই এইফালে চোৱাৰ কাৰণে মই একো একশ্যন নহ'ল নহয় মই চাই এনেকৈ ডাইলগহে কৈ দিলোঁ চব ওলাই ৰিয়েকশ্যন আকৌ এতিয়া যে গোটেইটো লোৱা নাই জানো মইতো এতিয়া এনেকৈ তেখেতৰ নীতি আদৰ কৰে এইটো ওলাই থাকিলে ন তেখেতৰ নীতি আদৰ কৰে পেটৰ টাউনত সামান্য তামোল পাণৰ আমি বোৰ হৈ পৰো অচল টকা বেয়া হ'ব আমি বোৰ হৈ পৰো অচল টকা আমি বোৰ হৈ পৰো অচল টকা টকাটো বুজিছে আমি বোৰ হৈ পৰো অচল টকা ইঘৰৰ পৰা সিঘৰলৈ সিঘৰৰ পৰা সিঘৰলৈ ঘূৰিয়ে ফুৰিলো সেইখন আঙুলিবোৰত যে খেলি থাকে যে তাৰপিছত বিবাহ আঙুলি চাই চাই যে বহি থাকে যে ৰাজকী 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 কুতুবা এটা কৰি ৰাজকী কুতুবা এটা কৰি থৈছোঁ আজি কেকটো কেলে কাটিবা কোৱা কোৱা মায়ে আছো কোৱা কোৱা আজি কেলে কথা আছে কিয় কথা হৈছে কোৱা 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 তুমি কোৱা কেলে কোৱা 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 কোনেও নোৱাৰে এটা আকৌ ৰৈ আছে তই মোকো উঠাবি আকৌ মই নুঠো কাৰণেহে তোক কৰি দিবলৈ কৈছোঁ তুমি কেলে নুঠা মই কৈ থাকিলে এই ইয়াক উঠাবলৈ কৈছোঁ মোক ডাইৰেক্টৰ মিস্ত্ৰীক খোৱা প্ৰবীণ ফুকন ডাইৰেক্টৰ এক্টৰ ৰাজু আহমেদ
এয়া আমাৰ অভিনেতা, শিশু শিল্পী। শিশু শিল্পী নাদিম, এয়া অনন্যা, অনুপ্ৰিয়া ফুকন, অনুপ্ৰিয়া, ৰিপুণ বৰা আমাৰ ভিডিঅ' এডিটৰ, এক্টৰ, এতিয়া এয়া বাবু বাবুপ্ৰিয়া পিছ কৰি পেলা পুৰা হাঁহি দিয়া দেউতাকে পিছ কৰি হাঁহি দিয়া